সংগঠিত হ'লে মানুহ আমি কৰিব নোৱাৰো কি শ্লোগান মুখৰিত কৰি দাবী কৰিব পাৰো ভাষণৰ সলনি খাদ্য আৰু বিবৃতিৰ সলনি জীৱন সম্ভৱ নহ'লে তাতো অনিৰ্দিষ্টকালৰ বাবে লৰাই নামিব পাৰো সময় বিচলিত হ'লে আমি অবিচল থাকিব পাৰো ঠাই সলনি কৰি গঢ়ি তুলিব পাৰো প্ৰাচীৰৰ ভিতৰতে দুৰ্গ আৰু দুৰ্গৰ ভিতৰতে যৌৱন তাতকৈ অধিক প্ৰয়োজন হ'লে আমি কৌশল সলনি কৰি প্ৰয়োগ কৰিব পাৰো যুক্তিৰ বিৰুদ্ধে যুক্তি কিম্বা অস্ত্ৰৰ বিৰুদ্ধে অস্ত্ৰ সংগঠিত হ'লে মানুহ শৰীৰ সলনি কৰি ৰূপান্তৰিত হয় শক্তি সহজভাৱে নিজাই ইচ্ছাৰ ভিতৰতে ইচ্ছা ৰাতিৰ ব্যৱধান ভাঙি প্ৰসাৰিত হয় সংশয়ৰ সলনি বিশ্বাস আৰু সংকীৰ্ণতাৰ সলনি হৃদয় অন্ধকাৰত যেতিয়া পতিত হয় দেশ কেৱল সংগঠিত মানুহে বহন কৰি আনিব পাৰে পোহৰ কেৱল সংগঠিত মানুহে সলনি কৰিব পাৰে চিন্তা সলনি কৰিব পাৰে নদী কিম্বা ধুমুহাৰ গতিপথ সংগঠিত হ'লে